হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু ভালে আছে। গাইজ, আজিৰ ভিডিঅ'টো এটা বেলেগ টপিকৰ ওপৰত হ'বলৈ গৈ আছে। গাইজ, মানে মই কিছুদিন আগত এটা প্ৰডাক্ট অৰ্ডাৰ কৰিছিলোঁ অনলাইনত। হ'লে সেই প্ৰডাক্টটো আজি আহিছে আৰু হ'লে মই প্ৰডাক্টটো আনিবলৈ যাম। হ'লে আপোনালোকক দেখুৱাম আৰু ছাৰপ্ৰাইজ হ'ব। মই নকওঁ যে প্ৰডাক্টটো মোক নামটো নকওঁ আৰু প্ৰডাক্টটোৰ আপোনালোকে চাওক। মোক বহুত লগা এটা ইম্পৰ্টেণ্ট বস্তু আৰু আপোনালোকে দেখা পাব। মই অনাৰ পিছত মই আনবক্সিং কৰি আপোনালোকক ভিডিঅ' এটি দেখাম আৰু ব্লগটো গাইজ সিমান এটা লম্বাও নহয়, শ্বৰ্ট ব্লগেই হ'ব, সৰু। তথাপি আপোনালোকে চাব বুলি আশা থাকিলে তো চাওকচোন ভিডিঅ'টো গোটেই। মই কি আনো মানে প্ৰডাক্টটো কি বস্তু আৰু চাওক, বহুত ইম্পৰ্টেণ্ট আৰু বস্তুটো মোক লগা আছিল। তো চাই দিয়কচোন ভিডিঅ'টো। গাইজ, এতিয়া আছে মোৰ লগত মোৰ বাইকখন। আপোনালোকে চাব পাৰে, এইখনে মোৰ বাইক। মই যে কৈ থাকোঁ আৰু 390 বুলি কওঁ KTM। এই KTM খান আছে আৰু KTM খান লৈ মই যাই আছোঁ। চাইকেলে দিয়কচোন গাইজ, মোৰ কাৰণে বাইক। মই ভিডিঅ'ত কৈছোঁ আগতে। তো চাই থাকক, বলক মই এইখন লৈ যাওঁ আৰু প্ৰডাক্টটো আনিবলৈ। ঠিক আছে, চাই দিয়কচোন ভিডিঅ'টো কণ্টিনিউ দিয়ক আৰু। তো গাইজ, এইখন আমাৰ ভাঙা দলং পাই গ'লোঁ। সেই দলঙেৰে যাম আৰু তো চাই দিয়কচোন। তো গাইজ, মই আহি এই আমলখিৰ তলত ৰখিলোঁ আৰু দাদাজনক কল কৰিলোঁ। দাদাজনে কিমান পাইছে বা সুধিলোঁ আৰু দাদা এড্ৰেছটো দিলোঁ, দাদা একেলগে আহক বুলি। তো দাদাজন আহিছে আৰু তো ভিডিঅ'টো কৰি দিলোঁ আৰু ইয়াতে ৰখিছিলোঁ মানে ৰখি আছোঁ। সেই গাইজ, তো চাই দিয়কচোন। তো বলক আৰু দাদাজনক ক'লোঁ, তেওঁ আহিছে ফোনটো মাৰি। তেওঁ কাষলৈকে যাওঁ, পাৰ্চেলটো লওঁ। মই আপোনালোকক ঘৰত মানে মই আনবক্সিং কৰি দেখুৱাম আৰু ঘৰত যায়ে কৰিম আৰু আনবক্সিং। চাই দিয়কচোন। তো গাইজ, পাৰ্চেলটো দাদাৰ পৰা লৈ লৈছিলোঁ। তাৰপিছত মই গুচি আহিলোঁ আৰু পাৰ্চেলটো লৈ দাদাজনৰ পৰা পাৰ্চেলটো লৈ ল'লোঁ আৰু। তো সেই গাইজ, পাৰ্চেল লৈ ল'লোঁ। লৈ এতিয়া মই যাবলৈ ওলালোঁ মানে ঘৰলৈ যাওঁ আৰু যাই আপোনালোকক আনবক্সিং কৰি দেখুৱাওক। তো গাইজ, আৰু যাই থাকোঁতে তাৰ ভিডিঅ' মানে নকৰোঁ আৰু মানে ৰাস্তা আহোঁতেতো দেখিছোঁৱে গাইজ, আগে ৰাস্তা কিমাননো চাব, আপোনালোকক বৰ পাব। তো বলক এতিয়া মই য'ত আনবক্সিং কৰোঁ তাকে লাগি যাওঁ, যাই মানে পাৰ্চেলটো আনবক্সিং কৰোঁ আৰু আপোনালোকক দেখুৱাওঁ। তো চাই থাকক ভিডিঅ'টো কণ্টিনিউ। আৰু ভিডিঅ'টোত গাইজ লাইক এটা কৰি দিব দেই গাইজ, এতিয়াতে কৈ থৈ দিলোঁ দিয়ক আৰু। গাইজ, এতিয়া আনবক্সিং কৰা জেগালৈ আহি গ'লোঁ আৰু আমি ইয়াতে আনবক্সিং কৰি মানে ধুনীয়া সেই এখন আছে। এতিয়া বঢ়িয়াকৈ আনবক্সিং কৰি আপোনালোকক দেখাম কি বস্তু হৈছে। আৰু লগতে আনবক্সিং কৰি থকা টাইমত একজন মানুহ লাগবে না, আমাৰ পাৰ্টনাৰক লৈ আহিলোঁ। পাৰ্টনাৰে মানে আনবক্সিং কৰি থাকিলে ভিডিঅ'টো কৰিব, এনেই আমাৰ ভাল ভিডিঅ'গ্ৰাফাৰ আৰু যিয়ে নহওক। চাই থাককচোন ভিডিঅ'টো। এতিয়া মই আনবক্সিং কৰোঁ আৰু আপোনালোকক দেখুৱাম। চাবলৈ কি প্ৰডাক্ট চাওক আৰু ফাইনেলি। তহঁতে কি আছে গাইছ আমি গম নাপাওঁ, চাওঁ আৰু কি হ'লে সাপো ওলাব পাৰে গাইছ, ঠিক নাই। চাই দিয়কচোন কি হ'লে সাপো ওলাব পাৰে দেই গাইছ, চাব। গাইছ, ইয়াত আছে বস্তুটো আমাৰ, চাই দিয়কচোন। গাইছ, ইয়াত আছে মোৰ অতিকৈ প্ৰয়োজনীয় বস্তু গাইছ। তো গাইছ, মোৰ প্ৰয়োজনীয় বস্তু হ'লে এইটো মোক লগা আছিল ট্ৰাইপড গাইছ।
এইটো আৰু লগতে মই যি গাইছ আপোনালোকক ভিডিঅ'ত কৈ থাকোঁ যে মোক মাইকৰ প্ৰব্লেম এই মাইক আজি আনিলোঁ ফাইনেলি চাই থাকক এইখিনি খুলি দেখাইছোঁ সেই গাইছ তো এতিয়া মই মোৰ মাইক আৰু মানে ট্ৰাইপডত লগাই লৈছোঁ মোবাইল লৈ ভিডিঅ' বনাইছোঁ গাইছ ধুনীয়া ভিউ আহিছে আৰু লগতে গাইছ ভিডিঅ'টো কৰি কিবা এটা ভাল লাগিছে আৰু গাইছ তো গাইছ আপোনালোকে বেয়া নাপাব যে মই ছাৰপ্ৰাইজ বুলি ক'লোঁ আৰু পিছত আপোনালোকে ভাবিব এই দেখাইছা তই সেনেকুৱা নহয় গাইছ বেয়া নাপাব আৰু গাইছ বেলেগ যদি আপোনালোকৰ মনত বেলেগ বুলি ভাবিছিল যে বেলেগ বস্তু দেখাব ই সেইটো ভাবি কিনে ভিডিঅ'টো ক্লিক কৰি আহিছে তথাপিও বেয়া নাপাব কাৰণ মই এইটো মোৰ কাৰণে ইম্পৰ্টেণ্ট বস্তু হয় গাইছ কাৰণ মই ভাবিছিলোঁ বহুত দিন আগতে কৈছিলোঁ যে মোৰ মাইক নাই প্ৰত্যেকটা ভিডিঅ'তে কৈ আছোঁ কিজানি মোৰ মাইকৰ প্ৰব্লেম মাইকটো অৰ্ডাৰ কৰিলোঁ আৰু লগতে হাতেৰে ভিডিঅ' বনালে কি হয় গাইছ ভিডিঅ'টো একেবাৰে এংগুলটো একদম কাষত আহি যায় আৰু একদম সেই হৈ যায় নিমিলে আৰু গাইছ আৰু বেক কেমেৰাটো কৰিব নোৱাৰি তাৰমানে ফ্ৰণ্ট কেমেৰাটো কৰিলে সিমান এটা ভালো নহয় কোৱালিটিটো সেইকাৰণে এতিয়া কিন্তু বৰ্তমান বেক কেমেৰাটো কৰা নাই আৰু কৰিম মই ধুনীয়াকৈ বেক কেমেৰাদি ভিডিঅ' তো গাইছ ভিডিঅ'টো ইমানখিনিয়ে আছিল যদি আপোনালোকে অলপ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু মই ধুনীয়া ব্লগ আপলোড কৰিম আৰু সেইবাবে মই মাইক আৰু ট্ৰাইপড সেইখিনি কিনি ল'লোঁ গোটাই তো ধন্যবাদ গাইছ জয় অসম